তুমি কিবা বেয়া পাই আছা? আপুনি যিমান কৈছে মই তাতকৈ বেছি দিম, কিন্তু মোৰ কামটো হোৱাৰ পাছত। আৰু ইয়াত 1 লাখ টকা আছে, আৰু বাকীখিনি মই কামটো হোৱাৰ পাছত দিম। আপুনি টেনশ্যন নল'ব বাইদেউ, আচলতে পাক্কা মানুহ মই। একে ঝাটকাতে খতম হৈ যাব। জাষ্ট 1 মিনিটৰ কাম। আহিছোঁ দিয়ক। আজি দেৱযানীয়ে মোক এনেকুৱা ব্যৱহাৰ কিয় কৰিলে? আগতেতো তাই কেতিয়াও এনেকুৱা কৰা নাছিল। কি কাৰণে এনেকুৱা কৰিলে? মইতো তাইক দুখ দিয়া কাম একো কৰা নাই। নাই নাই, মই কাৰণটো বিচাৰি উলিয়াবই লাগিব। আজি অলপ দাক হয়তো মই তেনেকৈ ক'ব নালাগিছিল, কিন্তু মই কি কৰিম? আকৌ ঘৰখন এক হ'বলৈ গৈ আছে, আৰু মোৰ বাবে খেলি মেলি হোৱাটো মই কেতিয়াও নিবিচাৰোঁ। অৰ্ণৱ দাই মোক ভুল বুজিব, কোনো কথা নাই। ঘৰখনত সকলোৱে একলগ হৈ পুনৰ শান্তিৰে থাকিব, আৰু মোৰ বাবে সেইটোৱে ডাঙৰ কথা। দাদাক বিচাৰি আহিছে ন? তেওঁ আছেনে? ৰ'ব ইয়াতে, মই মাতি দিছোঁ। দাদা, আগফালে কোনোবা আহিছে। কোন? সেইজনী ৰিয়ানে জিয়া। আজি কি তাৰিখ? আজি কেই তাৰিখ আছিলে বা? কিছুমান মানুহ যে মোৰ একেবাৰে ভাল নালাগে। টকা নিব আহিছে, দাদাহে জানে কিমান কষ্ট কৰি টকাখিনি ঘটিছে। মোক বেয়া নাপাবা, বৰ্তমান তোমাক দিবলৈ মোৰ ওচৰত সিমানখিনি পইচা নাই। এইকেইটা লোৱা, আৰু মোক অলপ সময় দিয়া। মই গোটেই পইচাখিনি সোনকালে দি দিম। লোৱা। মই আজি তোমাৰ পৰা টকা নিবলৈ অহা নাই। অৰ্ণৱ, মই বহুত ডাঙৰ পাপ কৰিলোঁ, বহুত বেয়া কৰিলোঁ মই তোমাৰ ক্ষেত্ৰত। তুমি মোক ক্ষমা কৰিব পাৰিবানে? আচলতে মই সেইখিনি সময়ত একো বুজিয়ে পোৱা নাছিলোঁ, কি কৰোঁ কি নকৰোঁ। মোক মা আৰু উকিলে মোক যিদৰে কৰিব ক'লে মই তেনেদৰে কৰিলোঁ। নিজৰ বিবেকেৰে মই একো কৰা নাই। প্লিজ অৰ্ণৱ, মোক ক্ষমা কৰি দিয়া।
প্লিজ। তোমাক বেয়া পাওঁ নে ভাল পাওঁ মই সেইটো কথা আজিলৈকে ভবা নাই, কিন্তু তুমি মোৰ লগত যিখিনি কৰিলা সেই কথা মই কেতিয়াও পাহৰিব নোৱাৰিম। সেইখিনি মোৰ ভুল আছিল, কিন্তু এতিয়া মই বুজিছোঁ কথাবোৰ। আৰু মই তোমাৰ ওপৰত থকা কেছটো উঠাই লওঁ। কেৱল মাত্ৰ কেছটো উঠাই ল'লে জানো সকলোবোৰ আগৰ দৰে হৈ যায়? আদালতত যিখিনি গোচৰ মোৰ বিৰুদ্ধে দিছিলা, মোৰ বিৰুদ্ধে যিখিনি ষড়যন্ত্ৰ কৰিছিলা, সেইবোৰত যদি মই অভিযুক্ত হ'লোহেঁতেন হয়তো মই আন্ধাৰ কোঠালিত চিৰজীৱনৰ বাবে বন্দী হৈ থাকিলোহেঁতেন। চৰি অৰ্ণৱ, আই এম ৰিয়েলি চৰি। কেৱল এটা চৰি মোৰ হেৰাই যোৱা আত্মসন্মান আৰু মোৰ ভাগি যোৱা হৃদয়খন আগৰ নিচিনা হৈ নপৰে। লাগিলে তুমি মোক যি শাস্তি দিয়া দিয়া, মোক মাৰা যি কৰা, কিন্তু মোৰ অজানিতে হোৱা ভুলৰ কাৰণে প্লিজ মাফ কৰি দিয়া। অজানিতে? তোমালোক ছোৱালীবোৰে আচলতে কি ভাবা? আজি হয়তো কিমানজন মিছা অভিযোগত জেলত সোমাই আছে কেৱল তোমাৰ দৰে ছোৱালীৰ বাবে। মোৰ ভাগ্যৱান আছিল যে দেৱযানী মোৰ লগত আছিল। তোমালোকে মানুহ বুলি নভাবা মোৰ দেউতাই মানুহ বুলি গণ্য নকৰা সেই ছোৱালীজনীয়ে আজি মোক তোমালোকে ঠেলা মাৰি উঠোৱা লেতেৰা ঘাটটোৰ পৰা তাই মোক উদ্ধাৰ কৰিলে, তাকো নিস্বাৰ্থহীনভাৱে। আজি তোমাৰ কথাখিনি উপলব্ধি হ'ল আৰু তুমি মোক ক্ষমা খুজিবলৈ আহিছা। তুমি কৈছা তোমাক মাফ কৰি দিব লাগে। আম চৰি দিয়া, মই তোমাক কেতিয়াও ক্ষমা কৰিব নোৱাৰিম। তোমাক কোনোবাই অন্যায় কৰিম বুলি কৰিছে, অলপ সাৱধান থাকিবা এইকেইদিন। ব'লা বাইকত উঠা। নালাগে, মই নিজে যাম। দেৱযানী, মই তোমাক উঠিবলৈ কৈছো নে? মোৰ খং উঠাই নল'বা। আহা। বৰষুণ নামিছে নামিব নামিছে নামিব দিয়া না। আজি তোমাৰ কথাখিনি উপলব্ধি হ'ল আৰু তুমি মোক ক্ষমা খুজিবলৈ আহিছা। তুমি কৈছা তোমাক মাফ কৰি দিব লাগে। আম চৰি দিয়া, মই তোমাক কেতিয়াও ক্ষমা কৰিব নোৱাৰিম। তোমাৰ দৰে মানসিকতাৰ ছোৱালীবোৰৰ বাবে চাগে আজিও বহুতো জেলত এনেকেই সোমাই আছে, তাকো বিনা কাৰণত। মোৰ জীৱনত মোক অকলে এৰি দিয়া ৰিয়া, আৰু পাৰিলে কেছটো উঠাই লোৱা, কাৰণ মোৰ বহুত কষ্ট হৈছে। দিনে ৰাতি কষ্ট কৰি গোটোৱা টকাবোৰ মোৰ এনেই দি ভাল নালাগে। প্লিজ অৰ্ণৱ, মই তোমাক প্ৰমিছ কৰিছোঁ মই কেছটো আজি উঠাই ল'ম, কিন্তু কোনো কিন্তু নাই। তোমাৰ ক'বলগীয়াখিনি তুমি ক'লা আৰু মোৰ ক'বলগীয়াখিনি মই তোমাক ক'লোঁ, কথা সিমানেই। দেৱযানী টিউশ্যন ছুটি হোৱাৰ সময় হৈছে, মই যাওঁ। অৰ্ণৱ, অৰ্ণৱ, কেৱল এটা চৰি মোৰ হেৰাই যোৱা আত্মসন্মান আৰু মোৰ ভাগি যোৱা হৃদয়খন আগৰ নিচিনা হৈ নপৰে। তোমালোক ছোৱালীবোৰে আচলতে কি ভাবা? আজি হয়তো কিমানজন মিছা অভিযোগত জেলত সোমাই আছে কেৱল তোমাৰ দৰে ছোৱালীৰ বাবে। মোৰ ভাগ্য ভাল আছিল যে দেৱযানী মোৰ লগত আছিল। আম চৰি ৰিয়া, মই তোমাক কেতিয়াও ক্ষমা কৰিব নোৱাৰিম। মোৰ জীৱনত মোক অকলে এৰি দিয়া ৰিয়া, আৰু পাৰিলে কেছটো উঠাই লোৱা। বছৰ কাল কুঠৰিত থাকিব পাৰিলে ভাল। মিষ্টাৰ অৰ্ণৱ বৰুৱাই তেতিয়াহে বুজি পাব সম্পৰ্ক জোৰকে কৰা নহয়, মৰমেৰেহে ধৰি ৰাখিব পাৰি। মোক দিবলগীয়া কিস্তি পইচাটো মোৰ হাতত এতিয়ালৈকে আহি পোৱা নাই কিয়?
আৰু সেইটোকে মই নিবলৈ আহিছোঁ। মোৰ লাইফৰ লগত খেলা কৰিব অহা মানুহক মই ইমান সহজে এৰি নিদিওঁ। কেৱল এটা চৰি মোৰ হেৰাই যোৱা আত্মসন্মান আৰু মোৰ ভাগি যোৱা হৃদয়খন আগৰ নিচিনা হৈ নপৰে। লাগিলে তুমি মোক যি শাস্তি দিয়া দিয়া, মোক মাৰা যি কৰা, কিন্তু মোৰ অজানিতে হোৱা ভুলৰ কাৰণে প্লিজ মাফ কৰি দিয়া। তুমি ঠিকে আছাতো? আচৰিত, ইমান ডাঙৰ ৰাস্তাটো থাকোঁতে গাড়ীখন তোমাৰ ফালে কিয় আহিল? মই নাজানো, মই ৰাস্তাৰ কাষে কাষে আহি আছিলোঁ। আজি মই আহিলোঁ বাবেহে। কেনেবাকৈ মই হ'ব, মোৰ একো নহয়, আপুনি চিন্তা কৰিব নালাগে। হ'ব, মনে মনে থাকা। তোমাক কোনোবাই অন্যায় কৰিম বুলি কৰিছে, অলপ সাৱধান থাকিবা এইখিনি। ব'লা বাইকত উঠা। নালাগে, মই নিজে যাম। দেৱজানী, মই তোমাক উঠিবলৈ কৈছোঁ নে? মোৰ খং উঠাই নল'বা। আহা। উঠা উঠা। কি কামৰ বাবে কাক কিমান টকা দিছিলা? নহয় মানে মোৰ লগৰ ৰিয়া, মোক সঁচা কথা ক'বানে? মোৰ যদি খং উঠে নহয়, কথা বেয়া হ'ব কিন্তু। কি কৰি আছা তুমি মোক কোৱা। বৰষুণ নামিছে নামিব দিয়া নাই, Winky Swiss roll. নামিছে নামিব দিয়া নাই। এতিয়া কোৱা মোক, কি সমস্যা হৈছে তোমাৰ? আৰু তেতিয়া সেই গাড়ীত কোন আছিল? মই নাজানো কোন আছিল। সঁচাকৈ কৈছানে তুমি মোক? আপোনাৰ কেতিয়াবা লাগেনে যে মই আপোনাক মিছা মাতিব পাৰোঁ? মই সকলোৰে ভাল চিন্তাবোৰ কৰোঁ, কিন্তু শেষত সকলোৱে মোক ভুল বুজে। আচল কথাটো কি ক'বানে তুমি মোক? কম, কিন্তু আপুনি মোক কথা দিব লাগিব যে কথাবোৰ গম পোৱাৰ পিছত মই আপোনাক যিটোৱে কৰিবলৈ কওঁ আপুনি সেইটোৱে কৰিব লাগিব। বাৰু, কথা দিছোঁ মই তোমাক। তুমি যেনেকৈ কোৱা তেনেকৈ কথা ৰাখিব চেষ্টা কৰিম মই। অভিদাই আহিছিল মোৰ ওচৰলৈ, আৰু আপোনাৰ আৰু মোৰ সম্পৰ্কে বহুখিনি কথাই শুনাই থৈ গুচি গ'ল। অভিদাৰ মতে আপোনালোকৰ জীৱনত যিবোৰ ঘটনা ঘটি আছে মই হেনো পূৰ্ব পৰিকল্পনা অনুসৰি কৰি আছোঁ। অভিয়ে তোমাক তেনেকৈ ক'লে? আৰু তুমি কি বুলি ক'লা? মোৰ একো কথাই শুনিব নিবিচাৰিলে তেখেতে। বহুত বুজাবলৈ চেষ্টা কৰিলোঁ, সকলোবোৰ মোৰ ওপৰতে জাপি দিলে। এক প্ৰকাৰ চাবলৈ গ'লে মোৰ গাত ভুল নথকাও নহয়। যি হৈছে ভালেই হৈছে দিয়ক। এনেও ভাল দিনবোৰ আকৌ উভতি আহিছে। এতিয়া যদি মোৰ বাবে কিবা অঘটন বা মনোমালিন্য ঘটিব লগা হয় মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিম চাগে। অভিয়ে এইটো কাম কৰিব নালাগিছিল। সি যি কৰিলে বহুত বেয়া কাম কৰিলে, আৰু মোৰ জীৱনৰ লগত জড়িত যিকোনো কথাত মাত মতাৰ আগতে ভাবিব লাগিছিল এবাৰ। মই ভাবিছিলোঁৱেই কথাবোৰ আপোনাক কোৱাৰ পিছত আপুনি এনেকুৱা ধৰণৰ আচৰণ কৰিব।
সেইবাবে মই আপোনাক ক'বলৈ বিচৰা নাছিলোঁ। অৰ্ণৱ দা, মই আপোনাক অনুৰোধ কৰিছোঁ, আপুনি যেন এইবোৰ কাকো একো নকয়, কাৰণ কাৰো গাত দুখ নাই। সকলোৱে নিজৰ নিজৰ ঠাইত শুদ্ধ। কথাবোৰ কেৱল আমি এফালৰ পৰা ভাবি চালে নহ'ব। আপোনাৰ পৰিয়ালটোৱে আপোনাৰ কেতিয়াও বেয়া হোৱাটো নিবিচাৰে, সেইবাবে মোক বেয়া পোৱাটোও স্বাভাৱিক। নাযাওঁ, মই ঘৰলৈ কেতিয়াও নাযাওঁ। প্লিজ অৰ্ণৱ দা, আপুনি তেনেকুৱা কথাবোৰ নক'ব। আপোনাক মোৰ শপত। চাওক, কেৱল খং আৰু অভিমানেৰে জীৱন নচলে। অভিদাই আপোনাক ভাল পায়, সেইবাবে মোক ইমানখিনি ক'লে। আপুনি কথাটো বুজিবলৈ চেষ্টা কৰক। আপোনাক মই সন্মান কৰোঁ, আৰু সেই সন্মানৰ খাতিৰত আপুনি যেন সকলো কথাবোৰ বুজি পায়। আপোনাক টকা দিয়া হৈছে, এতিয়ালৈকে কিন্তু ৰিজাল্ট কিয় নাই? শুনক, মোক একো এক্সকিউজ দি লাভ নাই। যিমান সোনকালে পাৰে সিমান সোনকালে কামটো কৰক। মোৰ মাথাই কাম কৰা নাই, আৰু এবাৰ যাতে আপোনাক মই ফোন কৰিবলগীয়া নহওঁ। ৰিয়া, কালৈ ফোন কৰিছিলা? নাই, এনেই ফোন এটা আহিছিল। কি কামৰ বাবে কাক কিমান টকা দিছিলা? নহয় মানে মোৰ লগৰ। ৰিয়া, মোক সঁচা কথা ক'বানে? মোৰ যদি খং উঠে নহয়, কথা বেয়া হ'ব কিন্তু। কি কৰি আছা তুমি মোক কোৱা, কোৱা বুলি কৈছো নহয়। মানে মই তৰা ফুলা আকাশে ৰূপোৱালী সপোন সিঁচে, ঢৌ তোলা অনুভৱে কাণে কাণে ক'ব খোজে, ভাৱনাৰে কোঠালি উঠা নমা তুমি মোৰ ৰিণি ৰিণি ভাহি অহা, তুমি এই চিনাকি সুৰ, ধাৰাসাৰ প্ৰণয়ৰে গুণগুণনি